লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে আজি 24টা বছৰ অতিক্ৰম কৰি 25 বছৰত ভৰি দিলৈ আমি বহু আশাৰে আমি 22 বছৰ আমি কৰিব নোৱাৰা এটা বস্তু আমি কৰিলোঁ। যিহেতুকে আমাৰ লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিকৰ মাটি নাছিল। আমি 2022 চনত কাৰ্যভাৰ গ্ৰহণ কৰি আমাৰ সভাপতি ভূপেন দলে আৰু মই কাৰ্যভাৰ গ্ৰহণ কৰি আমি প্ৰথমতে আমাৰ মাটিটো লোৱাৰ ব্যৱস্থা কৰিলোঁ। সেইমতে আমাক জিলা উপায়ুক্ত মহোদয়ে আমাৰ মাটিটো আমাক দিলে। আমি বৰ ধন্যবাদ দিলোঁ তেখেতলোকক। আৰু আমি আমাৰ নিজা পুঁজি আৰু বিধায়কৰ 5 লাখ টকাৰে আমি এটা 1200 স্কোৱাৰ ফুটৰ এটা ঘৰ আমি নিৰ্মাণ কৰিলোঁ। এই ঘৰটোতে আজি আমি এই আমাৰ 25 বছৰৰ যিটো আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছোঁ। আজি আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন। আমাৰ ইতিমধ্যে হৈ গৈছে। তাৰ লগতে আমাক শিক্ষাগীত পৰিৱেশন কৰিলে আমাৰ আজীৱন সদস্যসকলে, আৰু লগতে স্মৃতি তৰ্পণ কৰিলে আমাৰ প্ৰাক্তন সভাপতি আমাৰ তিলেশ্বৰ বৰাদেৱে, আৰু আপোনাৰ স্মৃতি তৰ্পণ সাধাৰণ সম্পাদক লোকেশ্বৰ গগৈ কৰি তাৰ পিছতে তৃতীয় কাৰ্যসূচী চতুৰ্থ কাৰ্যসূচী আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মাননীয় আমাৰ ভগীৰাম ভূঞাদেৱে আমাৰ ৰূপায়ণ কৰিলে। ইয়াৰ পিছতে আমাৰ 11 বজাত 10:30 বজাত আমাৰ বহু আকাংক্ষিত ৰূপালী জয়ন্তী তোৰণ যিখন আমাৰ নিৰ্মাণ কৰি দিলে আমাৰে আজীৱন সদস্য এগৰাকী গোলাপী বৰা বাইদেৱে। আজি সেই তোৰণখনো আজি অনুষ্ঠান হ'ব। আমাৰ মাননীয় আয়ুক্ত প্ৰণৱজিৎ কাকতিদেৱে আমাৰ এখন উদ্বোধন কৰি দিম বুলি কৈছে। আৰু লগতে আমাৰ তেখেতক সহযোগিতা কৰিব আমাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তেখেতলোকে লগতে আহি আমাৰ এই তোৰণখন উন্মোচন কৰিম বুলি তেখেতলোকে আমাক কথা দিছে। 10:30 আমাৰ আছে। ইয়াৰ পিছতে 11টা বজাত আমাৰ আছে মহিলা সমাৰোহ। আমি বহু আমাৰ যিটো ৰূপালী জয়ন্তী মানে শেষ অনুষ্ঠান, আমাৰ এইটো অসমৰ জ্যেষ্ঠ নাগৰিক প্ৰতিষ্ঠা হোৱা আমাৰ এতিয়া 25 বছৰ সম্পূৰ্ণ হৈছে। অসমৰ প্ৰথম আমি আজি ৰূপালী জয়ন্তী আমাৰ লখিমপুৰ জিলাতে হৈছে। গতিকে আমি লখিমপুৰ জিলাত সুন্দৰভাৱেৰে আমি ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিবৰ কাৰণে আমি 16খন শাখাৰে ঢকুৱাখানাৰ পৰা ধলপুৰলৈকে সৰাজান সীমান্তিলৈকে ধৰি আমি একত্ৰিত হৈ সকলোৱে আজি এই অনুষ্ঠানভাগ আমি ৰূপায়ণ কৰিছোঁ। ইয়াত পতাকা উত্তোলন হৈ গৈছে, বন্তি প্ৰজ্বলন হৈছে, স্মৃতি তৰ্পণ হৈছে, আৰু অলপ পাছতে আমাৰ মুখ্য দ্বাৰত যিটো আমাৰ দ্বাৰ উন্মোচনী সভা আছে সেইখনত আমাৰ জিলাৰ আয়ুক্ত মহোদয় আৰু জিলাৰ অধীক্ষক মহোদয় তেখেতলোকো উপস্থিত হ'ব। সেয়ে আমি আনন্দৰে আমি এই দুদিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। এই কাৰ্যসূচীত আমাৰ অৱশ্যে এটা কথা বয়োজ্যেষ্ঠ বুলিয়েই নহয়, ইয়াত আমি 60 ঊৰ্ধৰ পৰা ধৰি 80-100 বছৰ বয়সৰো মানুহ আমি আজি গোট খাইছোঁ। আৰু লগতে আমাৰ যুৱ বন্ধুসকলে বা অন্যান্য কৰ্মকৰ্তাসকলে আমাক যি ধৰণে সহানুভূতি জনাইছে তাৰ কাৰণে আমি জিলাৰ সভাপতি হিচাপে আমি গৌৰৱবোধ কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীভাগ যাতে আমাৰ সুন্দৰভাৱে ৰূপায়িত হয় তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ লগে লগে আমাৰ যে মহিলাসকলকো আমি আগবঢ়াই আনিব লাগিব। তাৰ কাৰ্যসূচী অনুসাৰে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহিলাসকলকো আমাৰ ইয়াৰ যিমান আজীৱন মহিলা বয়োজ্যেষ্ঠ আজীৱন আছে 60 ঊৰ্ধৰ যিসকল মহিলা তেখেতলোকক আমি আজি উত্তমনে তেখেতলোকৰ প্ৰতিভা প্ৰকাশ কৰিবৰ কাৰণে এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ 11টা বজাৰ পৰা। এইটো হ'ল আমাৰ মহিলা সমাজ। তাতে বিভিন্ন তেখেতলোকৰ গীত মাত আইনাম নাম দিহানাম সকলো তেখেতলোকে নবীন গায়কৰ প্ৰয়াত হৈছে। গতিকে তেখেতৰ সেয়াত আমি খুব প্ৰকাশ কৰিয়েই আমাৰ যিটো পৰম্পৰাগত শোভাযাত্ৰা খুব অনুষ্ঠিতভাৱে কৰিম বুলি আমি হেৰি কৰিছোঁ। তাৰপিছতে আমাৰ 1 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। মুকলি সভা সভাপতি কৰিব আমাৰ জিলা সভাপতি ভূপেন দলে।